নিৰুপায় অকলশৰীয়া মাতৃৰে কান্দি কান্দি সন্ধানহীন জীয়ৰীৰ বিচাৰিলে সন্ধান। বোকাখাটত প্ৰায় ১.৫ মাহে সন্ধানহীন এগৰাকী ১৬ বছৰীয়া ছাত্ৰী। নিজা ঘৰৰ পৰাই সন্ধানহীন হৈ থকা ছাত্ৰীগৰাকী বোকাখাট গড়মূৰ বৰটিকা ভূঞাৰ নিৰ্মালী বৰা বুলি জানিব পৰা গৈছে। মোক সেইকাৰণে ভাত পানী মোক খাবলৈ মন নাযায়। ভাতকেইটা বাঢ়িলে মোৰ ছোৱালীজনীলৈ মনত পৰে, বিচনাখনলৈ গ'লে মোৰ ছোৱালীজনীলৈ মনত পৰে। কেনেকৈ আছোঁ মই জানো একমাত্ৰ। বোকাখাটৰ ৰজাবাৰী উচ্চতম মাধ্যমিক বিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল নিৰ্মালী। যোৱা ২১ ডিচেম্বৰৰ পৰা নিখোজ হৈ আছে ছাত্ৰীগৰাকী। বোকাখাট আৰক্ষী থানাত মাতৃয়ে এজাহাৰ দাখিল কৰিছে যদিও প্ৰায় ১.৫ মাহে ছাত্ৰীগৰাকীৰ সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষী। কোনো লোকে ছাত্ৰীগৰাকীৰ সম্ভেদ লাভ কৰিলে 6900562795 এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ছাত্ৰীগৰাকীৰ মাতৃয়ে। মোক সেইকাৰণে ভাত পানী মোক খাবলৈ মন নাযায়। ভাতকেইটা বাঢ়িলে মোৰ ছোৱালীজনীলৈ মনত পৰে, বিচনাখনলৈ গ'লে মোৰ ছোৱালীজনীলৈ মনত পৰে। কেনেকৈ আছোঁ মই জানো একমাত্ৰ। সেয়ে মই সকলোকে অনুৰোধ কৰিছোঁ, মোৰ ছোৱালীজনী যদি কোনোবাই পায় নহয় মোক যেন আপোনালোকে খবৰ দিয়ে। মই ইমান দুখত পৰিছোঁ, অকলশৰে জীৱন কটাবলগীয়া হৈছে। সেয়ে আপোনালোকৰ ওচৰত মই অনুৰোধ কৰিছোঁ। সকলোতে বিচাৰ খোঁচা কৰিলে, সকলোতে বিচাৰ খোঁচা কৰিলোঁ, কিন্তু ক'তো মই একো সন্ধান পোৱা নাই। সেয়ে মোৰ বেছিকৈ দুখ লাগিছে। যদি ছোৱালীজনী মাত এটা শুনিলোঁ তেতিয়াও মোৰ মনত শান্তি লাগে। কি বা হৈছে, কি বা মেলিছে, ছোৱালীজনীয়ে ক'ত বা খাইছেনে নাখাইছেনে, কি বা পৰিস্থিতিত পৰিছে ছোৱালীজনী, সেইটোৱে মোৰ বহুত দুখ লাগিছে। একমাত্ৰ এজনীয়ে ছোৱালী, কেনেকৈ মই সহ্য কৰোঁ। ইফালে বাপেক নাই, মই সৰুৰ পৰা সিহঁতক ডাঙৰ দীঘল কৰিছোঁ। সেয়ে মই আপোনালোকক কিনো ক'ম। আৰক্ষীয়ে কি জনাইছে? আৰক্ষীয়ে গ'লেই কয় যে আমি অনুসন্ধান চলাই আছোঁ, পালেই আপোনালোকক খবৰ দিম। কিন্তু আজি এমাহ পাৰ হৈ গ'ল, একো এটা হেৰি দিয়া নাই মোক। বিচাৰি পোৱা নাই বুলিয়ে কয়। তেওঁলোকক সুধিছোঁ, তেওঁলোকে গম নাপাওঁ বুলিয়ে কয়। কি কৰিম এতিয়া, মই উপায়হীন হৈ গৈছোঁ। সেইদিনাখন মই কামত আছিলোঁ, মই সদায় দিন হাজিৰা কাম কৰি থাকোঁ। মই এই সৰুৰ পৰা সিহঁতে ছোৱালীজনী 5 বছৰ, ল'ৰাটো 7 বছৰ হৈছিলে, তেতিয়াই বাপেক ঢুকালে। মই তেতিয়া লোকৰ ঘৰত কাম কৰি কৰি ইমান ডাঙৰ দীঘল কৰিছোঁ। তেনেস্থলত আজি মোৰ এই গতি হৈছে জানে। কামৰ পৰা আহি বিচাৰি নাপালোঁ মই। বিচাৰি নাপায়হে মোৰ উপায়হীন হৈ পেলাই মই থানালৈ গৈছোঁ। আৰু সকলোতে বিচাৰিলোঁ, বন্ধু বান্ধৱকো সুধিলোঁ, বন্ধু বান্ধৱেও কৈছে আমি নাই দেখা। তাৰপৰা তথাপিও সিহঁতক কৈছোঁ, তোমালোকে যদি ক'ৰবাত দেখা নহয় মোক খবৰ দিবা, মই ছোৱালীজনী হেৰি কৰি দিম, লৈ আহিমগৈ, তেনেকৈ কৈছোঁ। তাৰপৰা সিহঁতে কৈছে বাইদেউ হ'ব বাৰু, আমি যদি ক'ৰবাত দেখোঁ তেতিয়াহ'লে আমি খবৰ কৰিম। কিন্তু আজি পৰ্যন্ত কোনো ফালৰ পৰা একো খা খবৰ নাই। সেয়েহে মই আপোনালোককে অনুৰোধ কৰিছোঁ, যোনে মোৰ ছোৱালীজনী দেখে মোক যেন খবৰ দিব। মই আপোনালোকৰ ওচৰতে খাটিছোঁ। ছোৱালীজনী মই নাই দেখা। ৰাতিপুৱা 8টা বজাতে যোৱা, তাৰপাছত ক'লৈ গ'ল কি কথাটো মই নাজানো। আহি পাই পেলাই যেতিয়া 4টা বজাত পাওঁহি, আৰু ওচৰৰ মানুহে যদি খবৰ দিলেহেঁতেন বা তোমালোকৰ ছোৱালীজনী নাই, তেতিয়াও মই সোনকালে আহিলোঁ। মইতো নাজানো, ছোৱালী ঘৰত থৈ গৈছোঁ আৰু ছোৱালী ঘৰত আছে। আহি 4টা বজাত পাইছোঁ ঘৰত নাই ছোৱালী। তাৰপৰা গোটেই বিচাৰ খোঁচা কৰিছোঁ, বিচাৰ খোঁচা কৰি নাই পোৱা। মোমায়েকহঁতৰ ঘৰলৈ ফোন মাৰিলোঁ, মাহীয়েকহঁতলৈ ফোন মাৰিলোঁ, বোলে ইয়ালৈ নাই অহা। তেতিয়া মই বেছিকৈ ভয় লাগিলে আৰু মোৰ যে কি হ'ল এতিয়া, কাৰণ দেশকালৰ গতি বেয়া, এইবোৰ নিউজত পাই আছোঁ ইটো সিটো কথা। সেয়েহে মোক বহুত ভয় লাগি মই কাষ চাপিলোঁগৈ, থানালৈ গ'লোঁ। থানাত মই এজাহাৰ দিলোঁ যে মোৰ ছোৱালীজনী ঘৰৰ পৰা নাইকিয়া হ'ল 21 তাৰিখৰ দিনাখনে, আপোনালোকে কি হেৰি কৰে। তাৰপৰা তেতিয়া থানাত এজাহাৰখন ল'লে, লৈ পেলাই হ'ব বাৰু আমি কিবা এটা হেৰি কৰিম বুলি ক'লে। এতিয়ালৈকে কিন্তু একো এটা আমাক হেৰি দিয়া নাই।